হাই গাইজ, মই পংখীয়ে স্বাগতম জনাইছোঁ মোৰ চেনেল অসমীয়া বোৱাৰী পংখীলে। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই। আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মোৰ চেনেলত মই বহুত দিন হ'ল ভিডিঅ' আপলোড দিব পৰা নাছিলোঁ, কাৰণ মোৰ কিছুমান অসুবিধাৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। আৰু মোৰ চেনেলত আপোনালোকে আকৌ আগৰ দৰে ভিডিঅ' চাবলৈ পাব। আৰু এটা কথা জনাবলৈ পাই আপোনালোকৰ ওচৰত সঁচাকৈ মই বহুত সুখী হৈছোঁ যে মোৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে, আৰু এইটো সম্ভৱ হৈছে একমাত্ৰ আপোনালোকৰ কাৰণে। আৰু মোক আগলৈ আপোনালোকে এনেকৈ মৰম আৰু আশীৰ্বাদ দি যাব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আগবাঢ়ো। আজি মই বনাবলৈ লৈছোঁ পায়স, আৰু তাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ 1 লিটাৰ গৰুৰ গাখীৰ। গাখীৰখিনি মই ভালকৈ উতলিবলৈ দিছোঁ। চাওক, গাখীৰখিনি উতল আহি গৈছে, আৰু মই এইখিনি ভালকৈ লৰাই ইয়াতে মই কেইটামান ইলাচি গুড়ি কৰি দি দিছোঁ। আৰু মই ইয়াতে কেইখিলামান তেজপাতো দি দিছোঁ। তেজপাত দিলে গোন্ধটো ভাল আহে। আৰু এইখিনি মই লৰাই আছোঁ, আৰু কাষে কাষে যি মাখন হৈছে সেইখিনিও মই গাখীৰখিনিত মিলাই দিছোঁ। পায়স বনাবলৈ মই জহা চাউলৰ ব্যৱহাৰ কৰিছোঁ, আৰু চাউলখিনি মই অকণমান খুন্দি লৈছোঁ। একেবাৰে মই পিঠাগুড়িৰ দৰে কৰি লোৱা নাই, মাত্ৰ এবাৰ মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিলেই হ'ল। আৰু এনেকৈ দিলে পায়সৰ সোৱাদটো অকণমান বেলেগকৈ আহে। আৰু এইখিনি একেৰাহে লৰাই থাকিব, নহ'লে ই ভাতৰ নিচিনা হৈ যাব। চাওক, এইখিনি মই একেৰাহে লৰায়ে আছোঁ, আৰু এয়া চাওক সিজিবলৈ আৰম্ভ কৰিছে, কাৰণ এইখিনি খুন্দি লোৱা হৈছিলে। চাউলখিনি মই 5 মিনিটমানৰ কাৰণেহে তিয়াই ৰাখিছিলোঁ, বেছি সময় তিয়াই ৰাখিব নালাগে, কাৰণ চাউলখিনি মিক্সাৰত এবাৰ খুন্দি লোৱা হয়। আৰু মই ইয়াতে ব্যৱহাৰ কৰিছোঁ আলমণ্ড, পিষ্টা, কাজু, খিচমিচ। ড্ৰাই ফ্ৰুটছ মই খাই ভাল পাওঁ, সেইকাৰণে ড্ৰাই ফ্ৰুটছৰ পৰিমাণটো অকণমান বঢ়াই দিছোঁ। আপোনালোকে যদি কমকৈ খায় কমকৈ ব্যৱহাৰ কৰিব, আৰু যদি মোৰ দৰে বেছিকৈ খাই ভাল পায় তেতিয়াহ'লে বেছিকৈ দিব। এতিয়া মই এইখিনি ভালকৈ লৰাই লৈছোঁ। এতিয়া মই দি দিছোঁ চেনি। চেনিৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব, আৰু চেনি সদায় পায়স হোৱাৰ আগতহে দিব। পায়সখিনি প্ৰায় ৰেডিয়ে হৈছে। এতিয়া মই ইয়াতে অকণমান কাষ্টাৰ্ড পাউডাৰ গুলি থৈ দিছিলোঁ, সেয়া মই দি দিম। পায়সত কাষ্টাৰ্ড পাউডাৰ দি খাবচোন, সঁচাকৈ বিৰাট ধুনীয়া লাগে। আৰু কাষ্টাৰ্ড পাউডাৰখিনি দিয়াৰ লগে লগে একেৰাহে লৰাই থাকিব, নহ'লে গোটা হৈ যাব। আৰু কাষ্টাৰ্ড পাউডাৰ দিলে সদায় পায়সটো অকণমান পনীয়াকৈ ৰাখিলেই খাবলৈ ভাল লাগে, বেছি গোটা কৰি নেপেলাব। আৰু এয়া চাওক, আমাৰ পায়স খাবলৈ ৰেডি হৈ গৈছে। আৰু ইমানমান পনীয়াকৈ ৰাখিব পাছত, কাৰণ আৰু গোটা হৈ পৰিব। আৰু চাওক, এয়া আমাৰ পায়স খাবলৈ ৰেডি হৈ গৈছে। অকণমান বেলেগকৈ বনাইছোঁ, খাই নিশ্চয় আপোনালোকে ভাল পাব। আৰু ট্ৰাই কৰি চাব আপোনালোকে। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।